Hello everyone, আশা কৰিছো সকলোৰে ভাল। গম পাইছো অসমত এতিয়া ইলেকশ্যনৰ টাইম চলি আছে আৰু গোটেই অসম উঠল-পুথল হৈ আছে আৰু তাৰ মাজতে আজি মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হলো আৰু বহুতেই বেছি হেপী কাৰণ 2024ৰ পাছত এটো মোৰ প্ৰথম মেজৰ কম্পিটিশনৰ মেডেল হয়। এটো মেডেল হয় আৰু এটো গোল্ড নহব পাৰে বাট মোৰ কাৰণে এটো গোল্ডৰ সমান ভ্যালুয়েবল হয়। মেডেল আছে, এটো আছে আৰু এটো সাৰ্টিফিকেট কাৰণ কেদিনমানৰ আগত এটা টাইম আহিছিলে যেটো টাইমত মই ভাবিছিলো বক্সিং এৰি দিম বুলি আৰু আজি যেতিয়া সেই দিনটোৰ কথা চিন্তা কৰো বেছি দিনৰ কথাই নহয় আজি 5-6 মাহৰ কথাৰ আগৰ কথা যেতিয়া মই বক্সিং এৰাৰ কথা চিন্তা কৰিছিলো কিন্তু এতিয়া সেই দিনটোৰ কথা ভাবিলেই মোৰ চকুৰ পানী ওলাই যায় কাৰণ এজন স্পৰ্টছমেনৰ কাৰণে স্পৰ্টছ এৰাটোৰ কথা ভাবিলেই এটা বহুত মানে দুখ লগা কথা বুলি মই অনুভৱ কৰো যেহেতু আমি এটা মেডেলৰ কাৰণে ইমান বেছি স্যাক্ৰিফাইস কৰো সৰুৰ পৰা এতিয়া মোৰ 17 বছৰ হৈ গল বক্সিংত 2012ত মই বক্সিং জয়েন কৰা আৰু সৰুৰ পৰাই প্ৰায় সব বস্তু স্যাক্ৰিফাইস কৰি আহিছো শুব মন গলেও বেছিকে শুব নোৱাৰো ৰাতিপুৱা সোনকালে উঠিব লাগে কিবা বস্তু খাব মন গলেও খাব নোৱাৰো কাৰণ ডায়েট মেইনটেইন কৰিব লাগে কৰবা যাব মন গলেও যাব নোৱাৰো কাৰণ বক্সিংৰ কথা চিন্তা কৰো যাতে বক্সিংত যাতে ইয়াৰ পৰা একো ইফেক্ট নপৰে কিমান বস্তু যে স্যাক্ৰিফাইস কৰিব লাগে এই দিনটোৰ কাৰণে এটা মেডেলৰ কাৰণে আৰু কৰবাত নহয় কৰবাত ইমান দিনে মই সেই মেডেলটোকে এনজয় কৰা নাছিলো কিন্তু এতিয়া অনুভৱ কৰিছো যে এটা মেডেলৰ মূল্য কিমান হয় আৰু তাৰ বাবে বহুত বেছি হ্যাপি ফিল কৰিছো এই মেডেলটোক লৈ হ'ব পাৰে এটো ব্ৰঞ্জ মেডেল বাট মোৰ কাৰণে ইয়াৰ ভ্যালু বহুতেই বেছি আৰু সকলোকে ধন্যবাদও জনাইছো সকলোৰে ইমান বেছি সাপোৰ্টও আছিলে আৰু যেহেতু আমাৰ ইণ্ডিয়া টিমে বহুতেই ভাল কৰিছে আমাৰ 4টা গোল্ড মেডেলো লাগিছে আমাৰ অসমৰ অংকুশিতা আৰু আছে মই আছো তাইও ব্ৰঞ্জ আছে মইও ব্ৰঞ্জ পাইছো আৰু কম্পিটিশন আহি আছে তাতো মই আৰু বেছি ভাল কৰিম কন্টিনিউ হাৰ্ড ওয়াৰ্ক কৰিম আপোনালোকৰ সকলোৰে আশীৰ্বাদও লাগিব আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এনেদৰে আগবাঢ়ি যাব পাৰিছো আৰু ভৱিষ্যতেও যাতে এনেদৰে মেডেল লৈ কঢ়িয়াই আনিব পাৰো আমাৰ অহা জেনাৰেশনক যাতে আৰু বেছি মই ইনস্পায়াৰ কৰিব পাৰো আৰু তেওঁলোকৰ কাৰণেও যাতে ভৱিষ্যতে মই ভাল কৰিব পাৰো তাৰে চেষ্টা কৰিম হেকত ধন্যবাদ এটো মেডেল লগত এটো এটা দিছে ট্ৰফি দিছে এটো মংগোলিয়ান বক্সিং আৰু এটো সাৰ্টিফিকেট এখন সাৰ্টিফিকেটৰ ভ্যালু বহুত মোৰ কাৰণে থ্যাংক ইউ